Hi guys, মই তুলিকাই পুনৰবা আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি ব্লগটো ষ্টাৰ্ট কৰিব লৈছো। এতিয়া 10টা বাজিছে। ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও আৰু আজি মই মাৰ ঘৰৰ পৰা মোৰ হাজবেণ্ডৰ ঘৰলৈ যামগে। তাৰ কাৰণে আৰু কি কৰিম দিনটো দেখাই যাম। আৰু এতিয়া মই বেগ পেকিং কৰিবলৈ আছে। বেগটা পেকিং কৰি লওঁ। কালি ৰাতি কৰি থম বুলি ভাবিছিলো, কৰি থোৱা নহল। মোৰ খোৱা দেৰি কৰিলে 11টা বাজিলে। তাৰপিছত মোৰ পেকিং কৰিবলৈ মন নগ'ল। তেন্তে বলক তেন্তে মই বেগ পেকিং কৰি লওঁ, আপোনালোককো দেখাই যাম পেকিং কৰা। আৰু তেন্তে আজি ব্লগটো চাই থাকি বেগ পেকিং কৰি হৈ গ'ল। এতিয়া মই বাকি কামবোৰত লাগি যাওঁ আৰু হাজবেণ্ড আহিব নিবলে। দুপৰীয়া ভাত খাই ওলাই যাওঁ। এতিয়া লাঞ্চ বনাবৰ কাৰণে আজি চিকেন আছে। চিকেনখিনি মই বনাম, বাকীবোৰ মায়ে বনাব। মইনো কেনেকৈ চিকেন বনাওঁ আপোনালোককো দেখাম, চাই থাকিব। আৰু এইফালে দেখক তিনিটা খাই আছে। এইকেইটা পোৱালীকেইটাই হেৰি খাইছে, মৌচুমী। কি খাইছ? কেনেকুৱা খাবলৈ? ভাল। এইফালে খাবলৈ কেনেকুৱা লাগিছে? মামটো ভাল লাগিছে? ভাল লাগিছে। চিকেন বনাবৰ কাৰণে লৈছোঁ 1 কিলো চিকেন। ইয়াতে মছলাৰ ভিতৰত দিছোঁ নিমখ, হালধি, গৰম মছলা, মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গোটেইখিনি মিলাই মিক্স কৰি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এতিয়া 1 ঘণ্টাৰ কাৰণে থৈ দিওঁ। এতিয়া মই বাকীখিনি মছলা যোগাৰ কৰি লওঁ। দিছোঁ 5টা শুকান জলকীয়া, আদা নহৰু, এইখিনি এটা পেষ্ট বনাম। আদা নহৰু জলকীয়া পেষ্ট বনাই হৈ গ'ল। আৰু পিঁয়াজ আৰু আলুখিনিও কাটি ল'লোঁ। এতিয়া গেছত কেৰাহী এখন পাতিলোঁ। কেৰাহীখন গৰম হ'বলৈ দিওঁ। গৰম হৈ গৈছে। ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিওঁ। তেল গৰম হ'ল, তাতে 2 খিলা তেজপাত দিলোঁ আৰু পিঁয়াজখিনি দি অকণমান ভাজিম। আধা ভাজ খোৱা হ'লে ইয়াত পেষ্ট বনাই থোৱা আদা নহৰু জলকীয়া পেষ্টটো দি দিওঁ। এতিয়া আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্টটো দি আৰু 1 মিনিটমান ভাজিম। এটা ধুনীয়া কালাৰ হৈ গ'ল। এতিয়া আমি ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি চাই পেলাই নিমখটো দিম। বাকী মছলা নিদিওঁ। আলুখিনি দি দিছোঁ। অলপ নিমখ দিলোঁ, নিমখ কম হৈছিল। এটা ধুনীয়া কালাৰ উঠিছে। এতিয়া ঢাকন দি আকৌ অলপ ভাজিব লাগিব। ধুনীয়াকৈ তেল বিৰিঙিছে। মাংসখিনি ভাজ খাইছে, প্ৰায় ভাজি হৈয়ে গৈছে। এনেকৈ লৰাই অলপ টাইম ভাজিম। ঢাকন দি আকৌ অলপ ভাজিলোঁ।
ভাত খাই হৈ গৈছে প্ৰায়, এতিয়া পানী দি দিওঁ। পানী দি উতলিব দিম, ঢাকন লগাই উতলিবলৈ দিম। এতিয়া ইয়াত গৰম মছলাখিনি দি দিলোঁ, পিচি থোৱা। গৰম মছলা দিয়াৰ পিছত 1 মিনিটমান উতলিব দিলোঁ ঢাকন দি। এতিয়া চিকেন ৰেডি হৈ গ'ল, গেছ অফ কৰিলোঁ। মইনো কেনেকৈ বনালোঁ চিকেন তাকে আপোনালোকক দেখালোঁ। ঘৰলৈ যাবলৈ ওলালোঁ। মই ফুল অলপ থৈ দিছিলোঁ ঘৰলৈ নিম বুলি, সেইখিনিও গাড়ীত ভৰাই লওঁ। যিসকলে মোৰ আগৰ ব্লগটো চাইছে সেইসকলে গম পাইছেই চাগে, তাত মই ফুলৰ ওপৰত ব্লগটোত দেখাইছিলোঁ। গাড়ীত উঠিব গ'লেই। বা নোযোৱা নেকি? আহা, আমি বা যাম। ক'ত গৈ আছোঁ আমি। মই এতিয়া আঞ্চক সুধোচোন, আঞ্চক কেনেকুৱা লাগিছে ঘৰলৈ যাবলৈ পাই। এতিয়া ক'লৈ যাম আমি? ক'ত গৈছে আছোঁ? কাৰ ঘৰত যাম এতিয়া? কাৰ ঘৰত আছিলোঁ? আনাই ঘৰৰ পৰা এতিয়া কাৰ ঘৰলৈ যাম? ঘৰৰ পৰাও আহিলোঁ দেখোন, আনাই মোৰ একেটাই ঘৰ দেখোন। চকুত ধৰিছে। কেনেকৈ চকুত ধৰিলে? দে বল, চকুত ধৰিছে। ঘৰত আহি পাই গ'লোহি। ব্লগটো আজি ইমানতে সমাপ্ত কৰোঁ। যদি আজি ব্লগটো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ব্লগ প্ৰথমবাৰ ভাৱে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।